হ'ব জানো মই একো ভাবিয়ে নাপাওঁ। ঐ কলি, অকল যে শুই থকা ৰুমটো সোমাই থকা সেইটোকে চিনি পাওঁ। দেখা নাই বগীহঁতে ৰাতিপুৱা সোনকালে শুই উঠি য়োগা কৰে, ৱৰ্কআউট কৰে। তইও সেইবোৰ কৰচোন, তেতিয়াহে সিহঁতৰ নিচিনা হ'ব পাৰিবি। ইছ ৰাম, ৰাতিপুৱা হৈছেহে। তইও যে মা, তই থকাৰ কাৰণে মই আজিলৈকে এলাৰ্ম বজা ঘড়ী এটাও অনা নাই। মানে তোৰ টাইম চেঞ্জটো ইমানেই ভাল, 2 মিনিট 3 মিনিটৰ মূৰে মূৰে তই আহি জগাই থাকহি যে, সেইকাৰণে এলাৰ্ম প্ৰয়োজন নাই। মাৰ এজনী হয়তো বেয়াটো কম নি, সদায় ভালটোৱেতো কওঁ। ভাল মানে কি আৰু, লোকৰ মাকে লাগিলে ভাল ভাল মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু সেইবিলাকৰ উদাহৰণ দি ল'ৰা ছোৱালীক ভাল হ'বলৈ কয়। তই আকৌ আমাৰ ঘৰ এই ফুলৰ নবৌঘৰ অকল বগী, চুনু বেটি সিহঁতৰ কথাকে কৈ থাক। সিহঁতি বগা, ধুনীয়া, স্মাৰ্ট সেইবোৰহে। হ'ব, তোক কৈ একো লাভ নাই, যি কৰ কৈ থাক। বগা হ'বলৈনো কাৰ মন নাযায় বাৰু। এতিয়া নেজানোৱে আকৌ কি লগালেনো বগা হয়। ফেয়াৰ লভলি নে কি সেইটোহে চিনি পায় আৰু মায়ে, সেইটোকে আনি দিয়ে, সেইটোকে লগাওঁ। বগী বাহঁতি বা কি লগায় মইনো কেনেকৈ জানিম, আজি চাবগৈ লাগিব। বগী বাই খুজিলেওতো নিদিয়ে নহয়। হেৰি কৰিব লাগিব, বগী বাই যেতিয়া গা ধুৱে নহ'লে য়োগা কৰি থাকোঁতে চাই আহিব লাগিব। অৱশ্যে বেছি বগা হৈ গ'লে আকৌ গোটেইখনে ভয়ে খাব ইয়াক। ফাগুনী জীয়েকৰ পিছত ল'ৰা লাইন লাগিব। নাই, এইবাৰ মই টাৰ্গেট কৰিলোঁ আৰু। এইবাৰ মই বগা হৈহে আহিম। এইবাৰ মোক ফাগুনীয়ে চিনি নাপায় আৰু, হৈ গ'ল। ৱাও, বগী বাই ৰুমটো যে বৰ ধুনীয়া আকৌ। আমাৰ মায়ে চাফা কৰাৰ কাৰণে ইমান ধুনীয়া আকৌ, নহ'লে যে তাই একদম গেলাই থৈ দিব। আমাৰ নিজৰ বুলি কেতিয়াকেনে এনেকুৱা ঘৰ এটা হ'ব জানো। ক'ত কি বস্তু থৈ দিছে এতিয়া ক'বই পৰা নাই নহয়। এই ড্ৰেছিংখনৰ ড্ৰয়াৰটোতে পাম চাগে দেই। এইবোৰচোন ঢেৰ কিবা কিবি আছে, কোনটো ক'ত লগাই মই এতিয়া কেনেকৈ জানিম। এটা কাম কৰোঁ, যিকেইটা ধুনীয়া ধুনীয়া ছোৱালীৰ ফটো আছে সেইকেইটাই মুখত লগা হ'ব, সেইকেইটাকে লৈ যাম। এইফালেও কিবা কিবি এগাল আছেচোন হয়। বগী বাইটো এনেই বগা নহয় দেই, মেকআপ কৰে কাৰণে ইমান ধুনীয়া। বস্তুখিনিতো পেক কৰা হৈ গ'ল। এতিয়া বগী বাই বিছনাখনতে অকণমান বহি চাওঁ পাই, ইমান ধুনীয়া, বেলেগ কোমল হ'ব বোলা অ'। আইঅ, ইমান কোমল, এখন বিছনাই নে? কি লাজি লাগে। ৱাহ, ৰুমটো বস্তুবোৰ যে খেলেং মেলেং হৈ আছে। ৰুমটো চাফা কৰিবলৈ আহি লেতেৰা কৰি থৈ গৈছে যে। এইফালেও ড্ৰাছকেইটা খোলা আছে। ৱাহ, কি আকৌ ফাগুনী খুৰীজনী কামবোৰ আজিকালি বেয়া হৈছে। চবেই ঘৰৰ মানুহে প্ৰশংসা কৰে যে, ভাল কাম কৰে বহুত ভাল বুলি। এতিয়া তেওঁ দেখিছোঁ লাহে লাহে সলনি হৈছে। ইয়াত চাব লাগিলে ড্ৰাছকেইটাত কিবা কিবি আকৌ বস্তু লৈ যোৱা নাইতো। ৱাহ ঈশ্বৰ, ইয়াতচোন একো নাই যে। মোৰ গোটেই ষ্টাইল কৰা বস্তুখিনি কোনে নিলে? মেকআপৰ ছেটটোও নাই। মোৰ এতিয়া কি হ'ব? মই আজি টাউনলৈ ওলাই যাম বুলি ভাবিছিলোঁ, মোৰ মেকআপৰ ছেটটোও নাই। এইটো কাৰ কাম হ'ব পাৰে? ঘৰখনতো এনেকুৱা কোনো মানুহ নাই যোনে মোৰ বস্তুখিনি লৈ যাব। নিশ্চয় ফাগুনী খুৰী নহ'লে কলি, ইহঁত দুজনেই কাম হ'ব। প্ৰথমে ফাগুনী খুৰী সুধি লওঁ, তেওঁ যদি সঁচা কথা কয় ক'বই, নহ'লে কলিক জেৰা কৰিব লাগিব। মই মানে বেলেগ বেয়া পাওঁ আকৌ, এই কামটো মই বেলেগ বেয়া পাওঁ। এইবোৰ মানুহৰ মানে সঁচাকৈ বিশ্বাস নাই দেই। ফাগুনী খুৰী, আজি মোৰ ৰুমটো তুমি চাফা কৰিছিলা নি? মই চাফা কৰিছিলোঁ। কিয়, লেতেৰা হৈ থাকি আহিলে নি ক'ৰবাত? লেতেৰা হৈ থকা নাই, ভালকৈ কৰিলা। কিন্তু ৰুমৰ যে বস্তুবোৰ ইমান খেলেং মেলেং হৈ আছে, গোটেই মোৰ ষ্টাইল কৰা বস্তুখিনিও নাই, ইভেন মোৰ ড্ৰয়াৰকেইটাও খোলা আছে। মই নাই কৰা নহয় সেইবোৰ। তোমাৰ ড্ৰয়াৰ মই এদিনো নুখুলোঁ। কি আছেনো তাত? মোৰ মেকআপৰ ছেট আছিলে আৰু ঢেৰ কিবা কিবি আছে, কিন্তু বিশেষকৈ মোৰ মেকআপৰ ছেটটো নাই। আমাৰ কলি কথনি গালি পাৰি আছিলি তই কলা কলা বুলি, তাই কৰা নাইতো। কি ভাবি আছা ফাগুনী খুৰী? কোৱা আকৌ। মই নাজানো নহয় তেনেহ'লে। ঠিক আছে তেন্তে কলিক মাতকচোন, কিজান তাই কৰিলে নি। কলি, কলি, এইফালে আহ। কি হ'ল মা? মা নহয়, তই মোৰ ৰুমৰ বস্তুখিনি আনিলি নি? মানে কি বস্তু? মোৰ মেকআপৰ ছেটটো যে নাই আৰু গোটেই বস্তুবিলাক খেলেং মেলেং হৈ আছে। তই কৈছ যদি কৈ দে। মানে মই আনিছিলোঁ মানে লৈছিলোঁ। মায়ে আকৌ কৈছাগে সদায় বগী বাই ধুনীয়া ধুনীয়া বুলি, সেইকাৰণে মই বগী বাই বস্তুনো কি লয় সেইটোহে চাবলৈ আনিছিলোঁ। তোক মানে বগা বুলি বগী বাই কোৱা মানে এইটো নহয় নহয় যে তই বগী বাই বস্তুখিনি আনি তই লৈ থাকিবি। সেইটো কি কথা কৈছিলোঁ নেকি মই? নহ'লেনো মই কেনেকৈ বগা হ'ম?
তই এতিয়াই গৈ বগীবাক বস্তুখিনি ঘূৰাই দিকে যা। মই মনে মনে ঠিককৈ ভাবিছিলোঁ কলিয়ে কৈছে এইটো কাম বুলি। বগী বেয়া নাপাবা আৰু, এই কিবা এটা ভুল কৰিলে মাফ কৰি দিবা। দেখিছেনে ৰাইজ, আমাৰ কলিয়ে মোক কি কৰিলে? এনেকুৱা কৰিব নালাগে নহয়। আৰু এনেকৈ বগা কলা বুলি মাকে গালিও দি থাকিব নালাগে। অকণমানি ছোৱালীনো কি জানে, কৈ দিলে আৰু। সেইকাৰণে ডাঙৰে সদায় কয়, কিবা এটা প্ৰয়োজন হ'লে লাগিলে খুজি ল'বা, এনেকৈ মনে মনে নল'বা বা চুৰ কৰি নল'বা। এইটো বহুত বেয়া কথা। লগতে ই এটা মানুহৰ বেয়া অভ্যাস, আৰু এই অভ্যাসটো যেতিয়া মানুহৰ গাত গঢ় লৈ লয় তেতিয়া পিছলৈকে সেই স্বভাৱটো এৰিব নোৱাৰা হৈ যায়। সেইকাৰণে সদায় স্পষ্ট, নিকা আৰু শুদ্ধ মানৰ মানুহ হ'ব লাগে। শেষত ভিডিঅ'টি আপোনালোকে কেনেকুৱা পালে সেই কথাটো কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। যদিহে ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।